Hello dear student, welcome back to Learn Sahee. In this video, you are going to test yourself and this is mock test 2. So if you are an aspirant of any competitive exam, you can watch this video till the end. Question number 51 to apnaloke sabo parise. Who was the first woman to be elected as the president of the Indian National Congress? ভারতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী মহিলা কোন আছিল? আপোনালোকে টেষ্ট দিয়াৰ আগতে কলম আৰু বহিটো হাতত ৰাখিব, ঠিক আছে, আৰু আপোনালোকৰ স্কৰটো লিখি ৰাখিব। অপশন এ আছে সৰোজিনী নাইডু, বি আছে নিবেচান্ত, সি আছে নেলি সেনগুপ্ত, এন্ড ডি আছে ইন্দিৰা গান্ধী। Which is the correct option of this question? The right option of this question is option B. Option B hobo N Besant. N Besant আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী মহিলা সভাপতি। তাৰ পিছৰ question, where is the head office of the Reserve Bank of India currently located? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় বৰ্তমান ক'ত অৱস্থিত? অপশন এ আছে কলকাতা, বি আছে নিউ দিল্লী, সি আছে মুম্বাই, এন্ড ডি আছে চেন্নাই। The right option of this question is option C. Option C hobo Mumbai. ভারতীয় রিজার্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। তাৰ পিছৰ question, which fundamental right cannot be suspended even during a national emergency? ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাতো কোনটো মৌলিক অধিকাৰ স্থগিত ৰাখিব নোৱাৰি? অপশন এ আছে right to speech, বি আছে right to religion, সি আছে right to life and personal liberty, and D আছে right to equality. The right option of this question is option C. Option C hobo right to life and personal liberty. অৰ্থাৎ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাতো স্থগিত ৰাখিব নোৱাৰি। তাৰ পিছৰ question চাব পাৰিছে, who won the first জ্ঞানপীঠ award from Assam? অসমৰ পৰা প্ৰথম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? অপশন এ আছে মামনি ৰয়ছম গোস্বামী, বি আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, সি আছে নীলমণি ফুকন, এন্ড ডি আছে হোমেন বৰগোহাঁই। The right option of this question is option B. Option B হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই অসমৰ পৰা প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। শেষত আপোনালোকৰ স্কৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব, ঠিক আছে। তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে, in which year was the Treaty of Yandabu signed? কোন বছৰত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? অপশন এ আছে 1824, বি আছে 1829, সি আছে 1854, এন্ড ডি আছে 1826। ইয়াৰ কাৰেক্ট অপশনটো হয় অপশন ডি। অপশন ডি হ'ব 1826। 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। 56 নম্বৰ কুৱেশ্যন দেখিব পাৰিছে আপোনালোকে, the Kyoto Protocol is an international treaty related to what? কিয়োটো প্ৰট'কল কিহৰ সৈতে জড়িত এক আন্তৰ্জাতিক চুক্তি? অপশন এ আছে ট্ৰেড, বি আছে ক্লাইমেট চেঞ্জ, সি আছে নিউক্লিয়াৰ উইপন্স, এণ্ড ডি আছে ৱাইল্ড লাইফ প্ৰটেকশ্যন। ইয়াৰ কাৰেক্ট অপশনটো হয় অপশন বি। অপশন বি হ'ব ক্লাইমেট চেঞ্জ, অৰ্থাৎ জলবায়ু পৰিৱৰ্তনৰ সৈতে কিয়োটো প্ৰট'কল জড়িত। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক অসমীয়া সাহিত্যৰ বুৰঞ্জী? অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক কোন? অপশন এ আছে লক্ষ্মীনাথ বেজবৰুৱা, বি আছে দেৱেন্দ্ৰনাথ বেজবৰুৱা, চি আছে পদ্মনাথ গোহাঁই বৰুৱা, এণ্ড ডি আছে বিৰিঞ্চি কুমাৰ বৰুৱা। ইয়াৰ কাৰেক্ট অপশনটো হয় অপশন ডি। অপশন ডি হ'ব বিৰিঞ্চি কুমাৰ বৰুৱা। বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া সাহিত্যৰ বুৰঞ্জী নামৰ গ্ৰন্থখন লিখিছিল। তাৰ পিছৰ কুৱেশ্যন, নেশ্যনেল ছায়েন্স ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোনটো তাৰিখে পালন কৰা হয়? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ। অপশন এ হ'ব 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়, ঠিক আছে। কুৱেশ্যন নম্বৰ 59, which acid is present in an ant's sting? পৰুৱাৰ কামোৰত কোনটো এচিড থাকে? অপশন এ আছে চাইট্ৰিক এচিড, বি আছে ফৰ্মিক এচিড, চি আছে লেক্টিক এচিড, এণ্ড ডি আছে এচিটিক এচিড। The right option of this question is option B. Option B হ'ব ফৰ্মিক এচিড। পৰুৱাৰ কামোৰত ফৰ্মিক এচিড পোৱা যায়, ঠিক আছে। কুৱেশ্যন নম্বৰ 60 চাব পাৰিছে, the PM স্বনিধি scheme is launched for which category of people? PM স্বনিধি আঁচনিখন কোনটো শ্ৰেণীৰ লোকৰ বাবে মুকলি কৰা হৈছে?
The right option of this question is option B. Option B হ'ব street of vendors. পথৰ ব্যৱসায়ীসকলৰ বাবে PM স্বনিধি আঁচনিখন মুকলি কৰা হৈছিল ঠিক আছে Question number 61 Who was the first Ahom king to adopt a Hindu title Hindu উপাধি গ্ৰহণ কৰা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল The right option of this question is option B হ'ব Suhumung Suhumung আছিল প্ৰথম গৰাকী আহোম স্বৰ্গদেউ যিজনে হিন্দু উপাধি গ্ৰহণ কৰিছিল প্ৰথমতে ঠিক আছে Question number 62 চাব পাৰিছে আপোনালোকে Where is the headquarters of the World Wildlife Fund বিশ্ব বন্যপ্ৰাণী পুঁজিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত Option A আছে গ্লেণ্ট সুইজাৰলেণ্ড B আছে নাইৰোবি কেনিয়া C আছে পেৰিছ ফ্ৰান্স and D আছে নিউয়ৰ্ক আমেৰিকা ইয়াৰ কাৰেক্ট অপশনটো হয় অপশন A হ'ব গ্লেণ্ট সুইজাৰলেণ্ড WWF ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত গ্লেণ্ট সুইজাৰলেণ্ডত ঠিক আছে Question number 62 চাব পাৰিছে আপোনালোকে Which mirror is used in the headlights of cars গাড়ীৰ হেডলাইটত কোনটো দাপন ব্যৱহাৰ কৰা হয় Option A আছে উত্তল দাপন B আছে চুঙাকৃতি দাপন C আছে প্লেন দাপন and D আছে অবতল দাপন ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন D হ'ব কনকেভ মিৰৰ অৰ্থাৎ অবতল দাপন গাড়ীৰ হেডলাইটত অবতল দাপনটো ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰ পিছৰ কোৱেশ্চন In which year was the first railway line opened in India ভাৰতত কোন বছৰত প্ৰথম ৰেলপথ মুকলি কৰা হৈছিল Option A আছে 1850 B আছে 1858 C আছে 1853 and D আছে 1883 ইয়াৰ কাৰেক্ট অপশন কোনটো হ'ব The right option of this question is option C হ'ব 1853 1853 চনত ভাৰতত প্ৰথম ৰেলপথ মুকলি কৰা হৈছিল Question number 65 Bonde Matram was taken from which book Bonde Matram গীত কোনখন কিতাপৰ পৰা লোৱা হৈছে The right option of this question is option B হ'ব আনন্দমাত Bonde Matram গীত আনন্দমাতৰ পৰা লোৱা হৈছে ঠিক আছে Question number 66 Which element is the common factor in all acids সকলো এচিডৰ বাবে উমৈহতীয়া মৌল কোনটো Option A আছে অক্সিজেন B আছে হাইড্ৰোজেন C আছে নাইট্ৰোজেন and D আছে কাৰ্বন ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন B হ'ব হাইড্ৰোজেন সকলো এচিডৰ বাবে উমৈহতীয়া মৌলটো হৈছে হাইড্ৰোজেন Question number 67 International Yoga Day is celebrated on which date আন্তৰ্জাতিক যোগ দিৱস কোনটো তাৰিখে পালন কৰা হয় অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন D হ'ব 21st জুন 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয় তাৰ পিছৰ কোৱেশ্চন The Majuli Island is located in which river মাজুলী দ্বীপ কোনখন নদীত অৱস্থিত বহুত সহজ কোৱেশ্চন হয় এটা আপোনালোকে জানে ইয়াৰ কাৰেক্ট অপশনটো হয় অপশন B হ'ব ব্ৰহ্মপুত্ৰ Question number 69 Which part of the human eye controls the amount of light entering it মানৱ চকুৰ কোনটো অংশই চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে Option A আছে retina B আছে pupil C আছে iris and D আছে lens The right option of this question is option C হ'ব iris মানৱ চকুৰ iris অংশটোৱে চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে Next question Which international organization handles global rules of trade between nations কোনটো আন্তৰ্জাতিক সংস্থাই দেশসমূহৰ মাজত বিশ্বজোৰা বাণিজ্যৰ নিয়মসমূহ পৰিচালনা কৰে অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন C হ'ব WTO WTOৰ ফুল ফৰ্ম হৈছে World Trade Organization তাৰ পিছৰ কোৱেশ্চন চাব পাৰিছে আপোনালোকে Who was the first chief minister of Assam অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল বহুত ইজি কোৱেশ্চন হয় ইয়াৰ কাৰেক্ট অপশনটো হয় অপশন A হয় গোপীনাথ বৰদলৈ
গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, হুইচ ফৰেষ্ট ইন আছাম is known as the Amazon of the East? অসমৰ কোনখন অৰণ্যক পূবৰ আমাজন বুলি জনা যায়? অপশ্যন এ আছে কাজিৰঙা, বি আছে দিহিং পাটকাই, চি আছে মানস, এণ্ড ডি আছে ডিব্ৰু চৈখোৱা। The right option of this question is option B. Option B হ'ব দিহিং পাটকাই। দিহিং পাটকাইক পূবৰ আমাজন বুলি কোৱা হয়, ঠিক আছে। কুৱেশ্যন নম্বৰ 73 টো চাব পাৰিছে আপোনালোকে, হুইচ গেছ ইজ ফিল্ড ইন ইলেক্ট্ৰিক বাল্বছ? বৈদ্যুতিক বাল্বত কোনটো গেছ ভৰোৱা হয়? অপশ্যন এ আছে নাইট্ৰজেন, বি আছে অক্সিজেন, চি আছে আৰ্গন, এণ্ড ডি আছে হাইড্ৰজেন। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি। অপশ্যন চি হ'ব আৰ্গন। আৰ্গন গেছটো বৈদ্যুতিক বাল্বত ভৰোৱা হয়। কেতিয়াবা ইয়াৰ সৈতে নাইট্ৰজেন গেছটোও মিহলোৱা হয়, ঠিক আছে। কুৱেশ্যন নম্বৰ 74 টো চাব পাৰিছে আপোনালোকে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল? অলিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব কৰ্ণম মালেশ্বৰী। কৰ্ণম মালেশ্বৰী প্ৰথমগৰাকী ভাৰতীয় মহিলা যিগৰাকীয়ে অলিম্পিক পদক প্ৰথমতে লাভ কৰিছিল, ঠিক আছে। তাৰ পিছৰ কুৱেশ্যন চাব পাৰিছে আপোনালোকে, দ্য গায়ত্ৰী মন্ত্ৰ ইজ কণ্টেইনড ইন হুইচ বেদা? গায়ত্ৰী মন্ত্ৰ কোনখন বেদত পোৱা যায়? অপশ্যন এ আছে ঋগ্বেদ, বি আছে সামবেদ, চি আছে যজুৰ্বেদ, এণ্ড ডি আছে অৰ্থবেদ। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন এ। অপশ্যন এ হ'ব ঋগ্বেদ। ঋগ্বেদত গায়ত্ৰী মন্ত্ৰ পোৱা যায়। 70 নম্বৰ কুৱেশ্যনটো দেখিব পাৰিছে, হোৱাট ইজ দ্য নৰ্মেল ব্লাড প্ৰেছাৰ অফ এ হেল্ডি হিউমেন? এজন সুস্থ মানুহৰ স্বাভাৱিক ৰক্তচাপ কিমান? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 120/80 মিলিমিটাৰ Hg, ঠিক আছে। কুৱেশ্যন নম্বৰ 77, হু ইজ দ্য গাৰ্জিয়ান অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ অভিভাৱক কোন? অপশ্যন এ আছে প্ৰেচিডেণ্ট, বি আছে পাৰ্লিয়ামেণ্ট, চি আছে সুপ্ৰিম কোৰ্ট, এণ্ড ডি আছে প্ৰাইম মিনিষ্টাৰ। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি। অপশ্যন চি হ'ব সুপ্ৰিম কোৰ্ট, অৰ্থাৎ উচ্চতম ন্যায়ালয় হৈছে ভাৰতীয় সংবিধানৰ অভিভাৱক। কুৱেশ্যন নম্বৰ 78 চাব পাৰিছে আপোনালোকে, হুইচ ষ্টেট ইন ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাবাৰ? ভাৰতৰ কোনখন ৰাজ্যৰ ৰবৰ উৎপাদনত প্ৰথম? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব কেৰেলা। কেৰেলা হৈছে ভাৰতৰ প্ৰথমখন ৰাজ্য ৰবৰ উৎপাদনত, ঠিক আছে। হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা? লোকসভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন এ। অপশ্যন এ হ'ব জি.বি. মাভলংকৰ। জি.বি. মাভলংকৰ আছিল লোকসভাৰ প্ৰথমগৰাকী অধ্যক্ষ। কুৱেশ্যন নম্বৰ 80 চাব পাৰিছে, গ্ল'বেল ৱাৰ্মিং ইজ মেইনলি কজড বাই দ্য একুমুলেশ্যন অফ? গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণ কিহৰ জমা হোৱা? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি হৈ আছে, ঠিক আছে। নেক্সট 81, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছামিজ মেগাজিন জোনাকী? জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ আছে লক্ষ্মীনাথ বেজবৰুৱা, বি আছে চন্দ্ৰকুমাৰ আগৰৱালা, চি আছে হেমচন্দ্ৰ গোস্বামী, এণ্ড ডি আছে পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। তাৰ পিছৰ কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য হিউমেন ব্ৰেইন কণ্ট্ৰলছ বডি বেলেঞ্চ? মানুহৰ মগজুৰ কোনটো অংশই শৰীৰৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে? দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি। অপশ্যন বি হ'ব চেৰিবেলাম। চেৰিবেলামে মানুহৰ শৰীৰৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে, ঠিক আছে। তাৰ পিছৰ কুৱেশ্যন, দ্য আয়ুষ্মান ভাৰত স্কিম ইজ ৰিলেটেড টু? আয়ুষ্মান ভাৰত আঁচনিখন কিহৰ সৈতে জড়িত? অপশ্যন এ আছে এডুকেশ্যন, বি আছে এগ্ৰিকালচাৰ, চি আছে হেল্থ, এণ্ড ডি আছে হাউচিং। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি। অপশ্যন চি হ'ব হেল্থ। আয়ুষ্মান ভাৰত আঁচনিখন স্বাস্থ্যৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 84, হুইচ ডে ইজ চেলিব্ৰেটেড এজ আছাম দিৱস? অৰ্থাৎ চুকাফা দিৱস কোনটো দিন অসম দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হয় অপশ্যন এ। অপশ্যন এ হ'ব 2 ডিচেম্বৰ। 2 ডিচেম্বৰ তাৰিখে অসম দিৱস হিচাপে পালন কৰা হয়, ঠিক আছে।
Question number 85 to আপোনালোকে চাব পাৰিছে what is the scientific name of the national animal of India ভাৰতৰ ৰাষ্ট্ৰীয় পশু বাঘৰ বৈজ্ঞানিক নাম কি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কোৱেশ্চন পৰীক্ষাত দেখা পোৱা যায় মাজে মাজে ঠিক আছে এন্ড ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি অপচন বি হ'ব পেন্থেৰা টাইগ্ৰিছ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পশু বাঘৰ বৈজ্ঞানিক নাম Question number 86 Who wrote India Divided কোনে লিখিছিল অপচন এ আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বি আছে সৰ্দাৰ পেটেল সি আছে মহাত্মা গান্ধী এন্ড ডি আছে লালা লাজপত ৰয় The right option of this question is option A হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ইণ্ডিয়া ডিভাইডেড নামৰ গ্ৰন্থখন লিখিছিল Question number 87 চাব পাৰিছে Where is the Bandipur National Park located? Bandipur ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব কৰ্ণাটকত বান্দিপুৰ নেশ্যনেল পাৰ্ক অৱস্থিত ঠিক আছে Question number 88 The Satyamef Jayate slogan is taken from which Upanishad? Satyamef Jayate sloganটো কোনখন উপনিষদৰ পৰা লোৱা হৈছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ হ'ব মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে শ্লোগানটো লোৱা হৈছিল Question number 89 Which layer of the sun is visible to us সূৰ্যৰ কোনটো স্তৰ আমি দেখিবলৈ পাওঁ অপচন এ আছে কৰ'না বি আছে ক্ৰমস্ফিয়াৰ সি আছে ফটোস্ফিয়াৰ এন্ড ডি আছে কোৰ অৰ্থাৎ কেন্দ্ৰ ইয়াৰ কাৰেক্ট অপচনটো হয় অপচন সি হ'ব ফটোস্ফিয়াৰটো আমি দেখিবলৈ পাওঁ ঠিক আছে সূৰ্যৰ Question number 90 Which instrument is used to measure blood pressure ৰক্তচাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব স্পাইগোমেনোমিটাৰ হৈছে ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ নেক্সট কোৱেশ্চনটো চাব পাৰিছে আপোনালোকে The Dandi March was started by Gandhi in which year গান্ধীজীয়ে দাণ্ডি যাত্ৰা কোন চনত আৰম্ভ কৰিছিল অপচন এ আছে 1920 বি আছে 1921 সি আছে 1942 এন্ড ডি আছে 1930 ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি হ'ব 1930 গান্ধীজীয়ে দাণ্ডি যাত্ৰা 1930 চনত আৰম্ভ কৰিছিল Question number 92 What is the full form of PDF ৰ সম্পূৰ্ণ নাম কি অৰ্থাৎ ৰূপটো কি হ'ব ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ হ'ব পোৰ্টেবল ডকুমেন্ট ফৰমেট হৈছে PDF ৰ সম্পূৰ্ণ ৰূপ ঠিক আছে Question number 93 চাব পাৰিছে আপোনালোকে Which is the largest gland in the human body মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো The right option of this question is option C হ'ব liver অৰ্থাৎ যকৃত হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি Question number 94 দেখিব পাৰিছে Who was the last Governor General of India ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল কোন আছিল অপচন এ আছে লৰ্ড মাউণ্টবেটেন বি আছে সি ৰাজাগোপালাচাৰী সি আছে লৰ্ড কিণ্ডিং এন্ড ডি আছে ৱাৰেন হেষ্টিংছ ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব সি ৰাজাগোপালাচাৰী আছিল ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল Question number 95 দেখিব পাৰিছে আপোনালোকে Which city hosted the first Asian Games প্ৰথম এছিয়ান গেমছ কোনখন চহৰত অনুষ্ঠিত হৈছিল অপচন এ আছে টকিঅ বি আছে নিউ দিল্লী সি আছে বেংকক এন্ড ডি আছে সিঅল ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব নিউ দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন Who built the ৰংঘৰ in শিৱসাগৰৰ ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব প্ৰমত্ত সিংহই শিৱসাগৰৰ ৰংঘৰ নিৰ্মাণ কৰিছিল Question number 97 Which is the highest waterfall in India ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো এইটো কোৱেশ্চন যোৱাকালি আলোচনা কৰা হৈছিল সো আপোনালোকে জানিব লাগে ইয়াৰ কাৰেক্ট অপচনটো হয় অপচন বি হ'ব কুঞ্চিকল ফলছ অৰ্থাৎ কুঞ্চিকল জলপ্ৰপাত হৈছে ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত ঠিক আছে Question number 98 In which year was the first Battle of Torain fought
তৰাইনৰ প্ৰথম যুদ্ধ কোন চনত হৈছিল? The right option of this question is option A. Option A হ'ব 1191 1191 খ্ৰীষ্টাব্দত তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। Question number 99. Which planet has the shortest day? কোনটো গ্ৰহৰ দিন আটাইতকৈ ছুটি? Option A আছে Earth, B আছে Jupiter, C আছে Venus and D আছে Mars. The right option of this question is option B. Option B হ'ব Jupiter অৰ্থাৎ বৃহস্পতিৰ গ্ৰহৰ দিন আটাইতকৈ ছুটি। Question number 100. What is the capital of Australia? অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? Option A আছে Sydney, B আছে Melbourne, C আছে Canberra and D আছে Perth. The right option of this question is option C. Option C হ'ব Canberra. Canberra হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানী। ঠিক আছে, এতিয়া লাষ্ট কুৱেশ্যনটো হৈছে কুৱেশ্যন ফৰ ইউ। এইটো কুৱেশ্যনৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ঠিক আছে, কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক দ্য ডিস্কভাৰী অফ ইণ্ডিয়া? দ্য ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ আছে মহাত্মা গান্ধী, বি আছে জৱাহৰলাল নেহৰু, চি আছে চৰ্দাৰ পেটেল এণ্ড ডি আছে সুভাষ চন্দ্ৰ বসু। ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় জাষ্ট আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ঠিক আছে, চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ৱাচিং, কিপ লাৰ্নিং।